হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ জনাই আজি আপোনালোকৰ মাজলৈ এটা চিকেন ৰেচিপি লৈ আহিছোঁ। আমাৰ এইকেইদিন গাটো বৰ ভাল নাই, জ্বৰ চৰ্দি কাহ হৈ আছে। সেইকাৰণে ভাবিলোঁ আজি লোকেল চিকেনকে জালুকৰ সৈতে বনাই খাওঁ, তেতিয়া চৰ্দি তৰ্দি জ্বৰ অলপ ভাল হ'ব। সেই বুলি তো আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিব বিচাৰিছোঁ এই ৰেচিপিটো। আৰু এনেদৰে এবাৰ বনাই খাবচোন। আপোনালোকৰ কাহ চৰ্দি জ্বৰ হৈ থাকিলে খাই দিলে বহুত ভাল লাগিব গাটো। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ মাজলৈও লৈ আহোঁ এই ৰেচিপিটো। আহকচোন তেন্তে শেষলৈকে চাওঁ। প্ৰথমতে মই ইয়াত মছলা মিক্স কৰি লৈছোঁ। নিমখ, হালধি, জিৰা, ধনিয়া, ৰেড চিলি পাউডাৰ এই সকলোবোৰ মিক্স কৰি লৈছোঁ। একেবাৰে কম পৰিমাণে দি লৈছোঁ। আৰু ইয়াতে মই মিঠাতেল অকণমান দি সকলোবোৰ মিক্স কৰি লৈছোঁ যাতে চবৰ লগতে মিক্স হৈ যায়। সেইকাৰণে অলপমান মিক্স কৰি লৈছোঁ। আৰু ইয়াতে মই ঢাকন এখন দি 15 মিনিটমানৰ কাৰণে ৰাখি থৈ দিম যাতে মছলাখিনি মিক্স হৈ লয়। সেইকাৰণে তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। চিকেনৰ লগত বনাবৰ কাৰণে মই যি সামগ্ৰী লাগে সেইখিনি মই যোগাৰ কৰি ল'লোঁ। মই ইয়াতে এটা অমিতা লৈ লৈছোঁ আৰু দুটা ডাঙৰ চাইজৰ আলু লৈ লৈছোঁ। এইপিনে পিঁয়াজ মই ডাঙৰ চাইজৰ এটা কাটি লৈছোঁ আৰু আদা নহৰু পেষ্ট মই খুদনাতে খুন্দি লৈছোঁ, বেছি গুৰিকৈ পিছা নাই। আৰু এইফালে মান ধনিয়া লৈ লৈছোঁ। আৰু এইফালে মই জালুকখিনি অকণমান গৰম কৰি মই ধুনীয়াকৈ পিচি লৈছোঁ এই খুদনাটোতে। আৰু এইখিনি মাংসখিনি ধুনীয়াকৈ 15 মিনিটমানৰ পাছত মই আপোনালোকক দেখাইছোঁ। আৰু এতিয়া এখন কেৰাহী পাতি লৈছোঁ আৰু কেৰাহীখন গৰম হৈছে নাই মই চাই লৈছোঁ। গৰম হৈয়ে গ'ল। এতিয়া ইয়াতে তেল দি দিলোঁ প্ৰয়োজন অনুসৰি আৰু পিঁয়াজো দি দিছোঁ। ধুনীয়াকৈ এইখিনিতে ভালদৰে ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। ইয়াতে মই হালধি আৰু নিমখ অকণমান দি দিছোঁ যাতে মই মাংসখিনিত অলপ হালধি আৰু নিমখ দিয়াই আছিলে, সেইকাৰণে ইয়াত কমকৈ দিছোঁ। এতিয়া এইখিনি এতিয়া ভালদৰে ৰঙচুৱা কৰি ভাজি ল'ম। আৰু ভাজাৰ পাছত ইয়াতে মই মাংসখিনি দি দিছোঁ। চাওক এয়া ধুনীয়াকৈ মাংসখিনি দি দিলোঁ। আৰু এতিয়া এইখিনি ভালদৰে আকৌ লৰাই ল'ম। আপোনালোকে শেষলৈকে চাই থাকিব। মই ঢাকনখন উলিয়াই এবাৰ চাইছোঁ। এয়া চাওকচোন ধুনীয়াকৈ সিজি আছে আৰু ধুনীয়াকৈ এয়া তেল ওলাব ধৰিছে। মই জুইটো একেবাৰে কমত ৰাখি ভাজি আছোঁ। এইখিনি অলপ ভাজাৰ পাছতে ইয়াতে মই আলু আৰু অমিতাখিনি দি দিম। চাই থাকক আপোনালোকে শেষলৈকে। মোৰ মাংসখিনি আধা ভজা হৈয়ে গৈছে। এতিয়া মই ইয়াতে অমিতা আৰু আলুখিনি দি দিলোঁ। এতিয়া এইখিনি ভালদৰে মিক্স হোৱালৈকে ভাজি থাকিম আৰু ঢাকন দি এনেদৰে দুবাৰমান ভাজি থাকিম নিসিজালৈকে। তাৰপিছত ইয়াতে গৰম পানী দি দিম। তাতে গৰম পানী দিয়াৰ আগত ইয়াতে মই জালুকৰ গুড়িখিনি দি দিলোঁ। জালুকৰ গুড়ি আপোনালোকে পৰিমাণটো চাই ল'ব। আমি ইমান দিয়া নাই জালুকৰ গুড়ি, ছোৱালীও খাব যে সেইকাৰণে। তো আপোনালোকে যদি বেছি খায় আপোনালোকে দি ল'ব পাৰে। মই হৈ গ'ল এনেদৰে দুবাৰমান ভাজি লৰাই থাকিলোঁ। অলপ আধা সিজা হৈছেগৈ আৰু ইয়াতে মই গৰম পানী দি দিম। এতিয়া আপোনালোকে যিমানটো পৰিমাণৰ পানী লাগে সিমানটো পৰিমাণে দিলেই হ'ল। আমি যিহেতু জোল দিম, কাৰণ এই চব্জিখনৰ অকণমান জোল হ'লেহে ভাল লাগে, যিহেতু জালুক দিয়া আছে সেইকাৰণে গ্ৰেভি নকওঁ, জোলেই দিম। সেইকাৰণে পানী অলপ বেছিকৈয়ে দিছোঁ। আপোনালোকে চাই থাকিব শেষলৈকে। গৰম পানী দিয়াৰ পাছত মই দুবাৰমান এনেদৰে পূৰা হাই ফ্লেমত ঢাকন দি পূৰা উতলাই থাকিলোঁ। এতিয়া হ'বৰে হ'ল। শেষত মই ইয়াতে মান ধনিয়া পাত দি দিছোঁ। আৰু মান ধনিয়া পাত দিলে গোন্ধটো বহুত ধুনীয়া লাগে। আৰু জালুকৰ লগত মাংসৰ চব্জিখনৰ লগত যদি এই মান ধনিয়াবিধ দিয়ে খুবেই ধুনীয়া লাগে। তো এতিয়া ফাইনেলি মোৰ হৈয়ে গ'ল। আপোনালোকক চাওকচোন, গেছটো অফ কৰি আপোনালোকক দেখাইছোঁ। আৰু জালুকৰ চব্জি এনেকৈ লোকেল মুৰ্গীৰ লগত যদি আপোনালোকে খোৱা নাই এনেদৰে খাবচোন, খুবেই সোৱাদ লগা হয় আৰু বহুতেই টেষ্টি হয় এনেদৰে। আৰু যিসকলৰ চৰ্দি কাহ জ্বৰ হৈ থাকে এনেদৰে বনাই খাব, একদম ভাল হৈ যায়। গা চা পূৰা একদম গৰম উঠি আহে, খুবেই ভাল লাগে। তো আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকৈ পালে, যদি ভাল পালে প্লিজ লাইক কমেণ্ট লগতে শ্বেয়াৰ কৰি দিব।